পৰ্যটক গুণ্ডা বাহিনীয়ে আহি যিটো আক্ৰমণ কৰিছে, আমি সদৌ অসম বাঙালি যুৱ ছাত্ৰ ফেডাৰেশ্যন গোসাইগাঁও জিলা কমিটিয়ে खुलुमबाय लोगोफोर, नोंथांमोनखौ बरायग्रोनानै लानाय जाबाय गोसो गोथारै लोगोफोर। नोंथांमोना मिथिखादों नङा होनबा मा भिडिअ लाना फैदों आङो। भिडिअ इन्ट्र'खौ नुनानै एसेबाबो हमनो हाखाबाय नङा होनबा लोगोफोर। दाख्लै बावै साननैसो माने गसाइगाव टाउनाव मैगं बेफारिनि सायाव अयथासार गाग्लोबनायनि बागै प्रेस मिटनि गेजेरजों बुंदों आरोना लोगोफोर। माने बर'नि चेयारमेन नांला आरो होनदों आरोना लोगोफोर। माने गुबुन हारिनि गुबुन जाथिनि चेयारमेन नांसिगौ होनदों आरोना लोगोफोर। स' लोगोफोर जोबजासिम नाय भिडिअखौ, जोबजासिम नायबासो बुजिगोन नङा होनबा लोगोफोर। जोबजासिम नायनानै कमेन्ट होदो लोगोफोर। स' लोगोफोर आरो जायफोर चेनेलाव गोदान चेनेलखौ साबस्क्राइब खालामदो नङा होनबा लोगोफोर। ধন্যবাদ সাংবাদিক ভাই বন্ধুসকল। আজি যিটো আমাৰ সংবাদ মেল যিটো আমি দিব বিচাৰোঁ, আমাৰ গোসাইগাঁৱত যোৱাকালি দুপৰীয়া 12টামান বজাত যিটো ঘটনা ঘটিছে, আমাৰ ইয়াতে গোসাইগাঁও বজাৰত বেংগলী সম্প্ৰদায়ৰ মানুহ, শাক পাচলি ব্যৱসায় কৰা মানুহ, সিহঁতক গুণ্ডা বাহিনীয়ে আহি যিটো আক্ৰমণ কৰিছে, আমি সদৌ অসম বাঙালি যুৱ ছাত্ৰ ফেডাৰেশ্যন গোসাইগাঁও জিলা কমিটিয়ে তীব্ৰ ভাষাৰে এইটো গৰিহণা জনাইছোঁ আৰু নিন্দা কৰিছোঁ। আজি যিটো ঘটনা ঘটিছে গোসাইগাঁও বজাৰত, ইটোৰ পিছফালে আমাৰ ইয়াতে অভিযোগ আহিছে যে গোসাইগাঁৱৰ পৌৰপতি ইয়াতে মানে ইয়াৰ নেতৃত্বত এইটো ঘটনা ঘটিছে। তো আমি বহুত তীব্ৰ ভাষাৰে সদৌ অসম বাঙালি যুৱ ছাত্ৰ ফেডাৰেশ্যন তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আৰু আগামী দিনত যদি এনেকুৱা ঘটনা ঘটে, আমি গণতান্ত্ৰিকভাৱে এইটো আন্দোলন কৰিম। আৰু গোসাইগাঁৱত যিটো বজাৰত আমাৰ ইয়াতে বেংগলী ব্যৱসায় মানুহ আছে বহুত, তো আমি চৰকাৰৰ ওচৰত আবেদন কৰিছোঁ, আমাৰ BTRৰ চিফ প্ৰমোদ বড়ো ছাৰ ডাঙৰীয়াক আবেদন কৰিছোঁ যে আমাৰ গোসাইগাঁৱৰ যিটো পৌৰপতি বা চেয়াৰমেন, এইটো আমাৰ বেংগলী সম্প্ৰদায়ৰ পৰা হ'ব লাগে, এইটো আমি আবেদন কৰিছোঁ। ইতিমধ্যে আমি শুনা পাইছোঁ আমাৰ গোসাইগাঁও আৰক্ষীয়ে 6জনক আটক কৰিছে। আৰু আমি শুনা মতে ইয়াতে 12ৰ পৰা 15জন মানুহ আহিছিল গুণ্ডা বাহিনী, তো তাৰে ভিতৰত 6জনক আটক কৰিছে। আৰু বাকী যিবিলাক মানুহ আছে সিহঁতক অতি পলমক্ৰমে এইটো আটক কৰি ইহঁতক কৰায়ত্ব কৰিব লাগে, কঠোৰতম আৰু ইহঁতক শাস্তিও দিব লাগে। আৰু আমাৰ ইয়াতে আগামী দিনত যাতে এনেকুৱা ঘটনা নঘটে, আমি গোসাইগাঁও আৰক্ষী বাহিনী, SDBO ছাৰ, OC ছাৰ আৰু BTRৰ মুখ্য প্ৰধান প্ৰমোদ বড়ো ছাৰ, সিহঁতক আবেদন কৰিছোঁ নেক্সট টাইম যাতে এনেকুৱা ঘটনা নঘটে, আৰু ইহঁতক যাতে মানে ব্যৱসায়ীসকলক আপোনাৰ সুৰক্ষাটো দিয়ে। বেংগলী সম্প্ৰদায়ৰ আমাৰ মানুহ আমাৰ ইয়াতে আহি অভিযোগ দিছে, আৰু আমি শুনিও পাইছোঁ যে আমাৰ যিটো পৌৰপতি আছিলে প্ৰফুল্ল ইছলাৰী, লগত আৰু ভাইচ চেয়াৰমেন ৰাজীৱ দেৱনাথ, লগত আৰু এখেতৰে ষ্টাফ প্ৰদীপ দেৱনাথ, ইহঁতৰ 3জনৰ বহুত ইয়াতে মানে কাৰাপশ্যন হৈছে। আমি চৰকাৰৰ ওচৰত আবেদন কৰোঁ, এইটো মানে উচিত তদন্তটো হ'ব লাগে। আৰু সিহঁতক যদি এনেকুৱা কৰিছে যিটো কাৰাপশ্যন, উচিত তদন্ত কৰি সিহঁতক শাস্তিটো প্ৰদান কৰিব লাগে। চৰকাৰৰ ওচৰত এইটো আমাৰ অনুৰোধ। আৰু বৰ্তমানৰ যিটো বোৰ্ড আছে গোসাইগাঁও মানে টাউন কমিটি, এই বোৰ্ডটো টোটেলি চেঞ্জ হ'ব লাগে আৰু নতুনকৈ বোৰ্ড কমিটি গঠন হ'ব লাগে। এইটো বেংগলী সম্প্ৰদায়ৰ আমাৰ মানুহ আমাৰ ইয়াতে আহি অভিযোগ দিছে, আৰু আমি শুনিও পাইছোঁ যে আমাৰ যিটো পৌৰপতি আছিলে প্ৰফুল্ল ইছলাৰী, লগত আৰু ভাইচ চেয়াৰমেন ৰাজীৱ দেৱনাথ, লগত আৰু এখেতৰে ষ্টাফ প্ৰদীপ দেৱনাথ, ইহঁতৰ 3জনৰ বহুত ইয়াতে মানে কাৰাপশ্যন হৈছে। আমি চৰকাৰৰ ওচৰত আবেদন কৰোঁ, এইটো মানে উচিত তদন্তটো হ'ব লাগে। আৰু সিহঁতক যদি এনেকুৱা কৰিছে যিটো কাৰাপশ্যন, উচিত তদন্ত কৰি সিহঁতক শাস্তিটো প্ৰদান কৰিব লাগে। চৰকাৰৰ ওচৰত এইটো আমাৰ অনুৰোধ। আৰু বৰ্তমানৰ যিটো বোৰ্ড আছে গোসাইগাঁও মানে টাউন কমিটি, এই বোৰ্ডটো টোটেলি চেঞ্জ হ'ব লাগে আৰু নতুনকৈ বোৰ্ড কমিটি গঠন হ'ব লাগে। এইটো বেংগলী সম্প্ৰদায়ৰ আমাৰ মানুহ আমাৰ ইয়াতে আহি অভিযোগ দিছে, আৰু আমি শুনিও পাইছোঁ যে আমাৰ যিটো পৌৰপতি আছিলে প্ৰফুল্ল ইছলাৰী, লগত আৰু ভাইচ চেয়াৰমেন ৰাজীৱ দেৱনাথ, লগত আৰু এখেতৰে ষ্টাফ প্ৰদীপ দেৱনাথ, ইহঁতৰ 3জনৰ বহুত ইয়াতে মানে কাৰাপশ্যন হৈছে। আমি চৰকাৰৰ ওচৰত আবেদন কৰোঁ, এইটো
মানে উচিত তদন্তটো হ'ব লাগে আৰু সিহঁতক যদি এনেকা কৰিছে যিটো কাৰাপশ্যন উচিত তদন্ত কৰি সিহঁতক শাস্তিটো প্ৰদান কৰিব লাগে চৰকাৰৰ ওচৰত এইটো আমাৰ অনুৰোধ আৰু বৰ্তমানৰ যিটো বোৰ্ড আছে গোসাইগাঁও মানে টাউন কমিটি এই বোৰ্ডটো টোটেলি চেঞ্জ হ'ব লাগে আৰু নতুনকে বোৰ্ড কমিটি গঠন হ'ব লাগে